উকি মাৰি যোৱা ট্ৰেইনত উঠি বছৰেকৰ বিহুটিত মই চহৰ এৰি গৈ পালোঁ নিজৰ ঠাই, য'ত এতিয়াও জীয়াই আছে মোৰ ল'ৰালিৰ এফাল। মোৰ নিজৰ ঘৰখনৰ লগতে অন্যতম প্ৰিয় ঠাই এনাই পুথাৰ ঘৰ। এই লাখুটি লৈ যোৱা মানুহগৰাকী হৈছে মোৰ এনাই। বিহু বুলি এনাইৰ ঘৰত নানান ব্যস্ততা। এইফালে ভাগিনৰ ঢোলৰ চাপৰত মামাৰ ছোৱালীৰ নাচোন, আনফালে ফিল্ডত কণ কণ ল'ৰা ছোৱালীৰ বিহুৰ আখৰা। এই যে চাহ বাগানখন দেখিছে, এইখনতেই সৰুতে আপাহঁতৰ দাদাবাহঁতৰ লগত মই খুব খেলিছিলোঁ। পুখুৰীৰ পাৰত বহি নিচাই মাছ ধৰাও চাইছিলোঁ। পিছে সময় সলনি হ'ল, মানুহবোৰো ব্যস্ত হ'ল, উৎসাহবোৰো ক'ৰবাত হেৰাল। তথাপি বিহুৰ বতৰত এনাই ঘৰলৈ যোৱাৰ হেঁপাহ থকা মইজনী একেই থাকিলোঁ।